নমস্কাৰ আপোনালোক সকলোকে সূৰ্যমুখী প্ৰতিভা অনুষ্ঠানলৈ স্বাগতম। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে দুগৰাকী অতিকৈ মৰমৰ শিল্পী উপস্থিত আছে। আপোনালোকৰ অতিকৈ চিনাকি মুখ সেই দুইখন মুখ। গতিকে মোৰ বাওঁফালে আছে বন্দিতা বৰুৱা আৰু মোৰ সোঁফালে আছে প্ৰাপ্তি এইচ বৰুৱা। নমস্কাৰ। তোমালোক দুয়োকে আমাৰ সূৰ্যমুখী প্ৰতিভা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, গতিকে প্ৰিয় দৰ্শক, আপোনালোকৰ মৰমৰ শিল্পীদ্বয় পুনৰ আপোনালোকৰ সন্মুখলৈ আহিল। আপোনালোকে ফেচবুক হওক বা ইউটিউবত হওক আপোনালোকে দেখিয়ে থাকে আমাৰ মৰমৰ শিল্পীদ্বয়ক। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তেও আপোনালোকক বন্দিতা আৰু প্ৰাপ্তিৰ মনৰ কথা আপোনালোকক জনাৰ সুযোগ দিম। গতিকে তাৰ মাজে মাজে আমি গীতৰো সোৱাদ ল'ম। গতিকে আমি আৰম্ভ কৰোঁ তেন্তে বন্দিতা, প্ৰাপ্তি, নহয় জানো? গতিকে মই প্ৰাপ্তিৰ ওচৰলৈ আহিছোঁ। প্ৰাপ্তি, এই যে প্ৰাপ্তি এইচ বৰুৱা, আমাৰ সকলোৰে এটা মনত মানে প্ৰশ্ন এটা থাকে যে এইচটো কি, মানে তোমাৰ নামটো প্ৰাপ্তি এইচ বৰুৱা, এইচটো কি আমাক প্ৰথমে জনাই দিয়া। মোৰ মায়ে হালৈ লিখে, সেইকাৰণে এইচ লিখোঁ। হয় নেকি? ঠিক আছে, তেতিয়াহ'লে আমি এই সুযোগতে তোমাৰ শ্ৰদ্ধাৰ মা দেউতা তেখেতসকলৰ নামটো জানিব খুজিম। মোৰ দেউতাৰ নাম অসীম বৰুৱা আৰু মাৰ নাম চয়নিকা বৰুৱা। হয়, গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে তোমাৰ শ্ৰদ্ধাৰ মা দেউতালৈ আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ। তোমাৰ দেউতা আমি সকলোৱে জানো অসীম বৰুৱা, শ্ৰদ্ধাৰ অসীম বৰুৱা, এগৰাকী সংগীত পৰিচালক। আমাৰ অতিকৈ চেনেহৰ শ্ৰদ্ধাৰ সেইগৰাকী সংগীত পৰিচালককো আমি এই অনুষ্ঠানটোৰ জৰিয়তে অশেষ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে বন্দিতা, আমি প্ৰথমে এই কথাখিনি সুধিবলৈ ভাল পাম যে তোমাৰ প্ৰাথমিক শিক্ষা ক'ত কেনেকৈ আৰম্ভ হৈছিল? প্ৰাথমিক শিক্ষা মোৰ গুৱাহাটীতে আৰম্ভ হৈছিলে। গুৱাহাটীতে আৰম্ভ কৰিছোঁ প্ৰাথমিক কোন শিক্ষা। স্কুল? ছানৰাইজ একাডেমি। তাতে তোমাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিলে। তাৰপিছত গতিকে মই এই অনুষ্ঠানটো যদি আমাৰ প্ৰাথমিক বিদ্যালয়খন আমাৰ অতিকৈ মৰমৰ, সকলো বিদ্যালয় মৰমৰ, কিন্তু প্ৰাথমিক বিদ্যালয়খন যেন আমাৰ অতি আপোন, অতি মৰমৰ। আৰু সেই মানে নষ্টালজিক স্মৃতিখিনি আমি আচলতে জীৱনত আমি কোনো ব্যক্তিয়ে পাহৰিব নোৱাৰোঁ। গতিকে আমাৰ সেইকাৰণে খুব বেছি আপোন হৈ পৰে যে আমি শিশু হৈ থাকোঁতে ক'ত কেনেকৈ লৰা ঢপৰা কৰিছিলোঁ, হয়নে? এটা মানে শিশুসুলভ মনটোক মানে আমি সেই প্ৰাথমিক বিদ্যালয়খনৰ জৰিয়তে আমি পুনৰ মনত পেলাব পাৰোঁ। গতিকে আমাৰ কাৰণে প্ৰাথমিক বিদ্যালয়খন সেইকাৰণে খুব বেছি মৰমৰ, নহয় জানো? গতিকে আমি এই সুযোগতে তোমাৰ সেই প্ৰাথমিক বিদ্যালয়, মৰমৰ প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষাগুৰুসকল আৰু তাত কৰ্মৰত কৰ্মচাৰীসকল, ছাত্ৰ ছাত্ৰীসকল সকলোকে আমি অনুষ্ঠানটোৰ জৰিয়তে শ্ৰদ্ধা প্ৰণাম আৰু বহুত বহুত মৰম যাচিছোঁ। হয় হয়, তাৰপিছত আমি প্ৰাপ্তিৰ ওচৰলৈ আহিম। তোমাৰ প্ৰাথমিক, তুমি এতিয়া ক'ত পঢ়ি আছা? তুমি কোন ক্লাছত প্ৰথমে এইটো কৈ লোৱা। মই এবাৰ শংকৰদেৱ বিদ্যা নিকেতনত ৩য় শ্ৰেণীৰ ছাত্ৰী। হয়, গতিকে শংকৰদেৱ বিদ্যা নিকেতন মানে জোনালীৰ শংকৰদেৱ বিদ্যা নিকেতন ন? হয়, গতিকে আমি শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষাগুৰুসকল, কৰ্মচাৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ। হয় প্ৰাপ্তি, তাৰপিছত মই বন্দিতাৰ ওচৰলৈ আহিছোঁ যে এই যে গীত ইমান ভাল পোৱা, আজি গোটেই অসমৰ, ভাৰতৰ সকলো দৰ্শকে, শ্ৰোতাই তোমালোকৰ কণ্ঠ আদৰি লৈছে। গতিকে সাংঘাতিক ধৰণৰ জনপ্ৰিয়তা এটা অৰ্জন কৰা দেখা গৈছে। তোমালোকৰ এই কণ্ঠ দুটাক আদৰি লৈছে দৰ্শকে। এই গীতৰ ক্ষেত্ৰখনলৈ তুমি কেতিয়া আহিলা? মই মেট্ৰিক দিয়াৰ পিছৰ পৰা গীতৰ ক্ষেত্ৰত নামি পৰিলোঁ। তাৰ আগতে তেনে গীত ভাল পাইছিলোঁ, কিন্তু গীত শুনিছিলোঁ কিন্তু গোৱা নাছিলোঁ। দেউতাই ক'লে, দেউতাৰ ষ্টুডিঅ' আছে ঘৰতে দেউতাই মোক মাতে আৰু শুনি থাকোঁ। দেউতাই যেতিয়া পৰিৱেশ এটাতো ঘৰত আছে, কিন্তু তথাপিও মানে মই মেট্ৰিক দিয়াৰ পিছৰ পৰাহে আৰম্ভ কৰিছোঁ গান গাবলৈ। মানে প্ৰফেশ্যনেলি বুলি যদি আমি কওঁ তেতিয়াহ'লে তুমি মেট্ৰিক দিয়াৰ পিছৰ পৰা তুমি, তাৰ আগতে গান নোগোৱাটো থাকা নাই? ঘৰত গান গাইছা নিশ্চয়, নহয় জানো? এনেই গুণগুণাই থাকোঁ আৰু। হয়, গতিকে তোমাৰ এই গীতৰ ক্ষেত্ৰখনত বা গীতৰ যাত্ৰাটোত তোমাৰ গুৰুক তুমি কোন? তোমাৰ দেউতা। গতিকে তোমাৰ শ্ৰদ্ধাৰ গুৰু তথা পিতৃ, তেখেতক আমি পুনৰবাৰ আমি শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ, নহয় জানো? তোমাৰ শিক্ষাগুৰু একে সময়তে তোমাৰ দেউতাও, নহয় জানো? হয়, আৰু মই এইখিনি সময়তে তোমাৰ মাৰ কথাটো জানিব বিচাৰিম যে মাৰো গীতৰ প্ৰতি আকৰ্ষণ আছেনে? আছে। মায়েও পুৰা আমাক উৎসাহ জগায়, মায়েও গায়, গীত গায়। গতিকে মা দেউতাৰ পৰা তোমালোকে এনেকুৱা এটা পৰিৱেশ পাইছাই ঘৰতে, নহয় জানো? হয়, গতিকে আমি তোমাৰ মাকো আমি শ্ৰদ্ধা জনালোঁ পুনৰবাৰ, নহয় জানো? মৰম জনালোঁ, শ্ৰদ্ধা জনালোঁ, প্ৰণাম জনালোঁ। গতিকে মা দেউতাৰ পৰা তোমালোকে সাংঘাতিক ধৰণৰ এটা উৎসাহ পাইছা আৰু সেই হিচাপে তোমালোকে এই গীতৰ যাত্ৰা পথটোত ইমান সুন্দৰকৈ যাত্ৰা কৰিবলৈ তোমালোকৰ সুবিধা হৈছে, নহয় জানো? হয়,
তাৰপিছত মই প্ৰাপ্তিৰ ওচৰলৈ আহিম প্ৰাপ্তি তুমি ইমান কম বয়সতে সকলোৱে তোমাক চিনি পায় কেনেকুৱা লাগে তোমাৰ যে মানে তুমি এতিয়া এখন চিনাকি মুখ এতিয়া নহয় জানো কেতিয়াবা ক'ৰবাত তুমি গৈছা এইজনী প্ৰাপ্তিচোন আমাৰ আমি চেনেলত দেখিছোঁ এই প্ৰাপ্তি এইচ বৰুৱা নহয় জানো গতিকে তোমাৰ কেনেকুৱা লাগে তেতিয়া খুবেই ভাল লাগে মোৰ যে অচিনাকি মানুহে মাতিলে ধৰা কেতিয়া মোবাইলত দেখে সেইকাৰণে ভাল লাগে খুব ভাল লাগে মোৰ ভাল লাগে নহয় জানো গতিকে সেই মৰমখিনিক তুমি শক্তি হিচাপে লোৱা আশীৰ্বাদ হিচাপে লোৱা আৰু সেই হিচাপে জীৱনত আগবাঢ়ি যাব লাগিব এতিয়াও বহুত দূৰ যাবলৈ বাকী আছে নহয় জানো এয়া আৰম্ভ হৈছেহে নহয় জানো গতিকে এই ক্ষেত্ৰত মা দেউতাই তোমাক গোটেইখিনি বুজাই দিবই গতিকে খুব সুন্দৰকৈ আগবাঢ়ি যোৱা আৰু বহুত যাত্ৰা যাবলগীয়া আছে নহয় জানো গতিকে আমি এই সুযোগতে তোমাক বহুত বহুত মৰম আশীৰ্বাদ জনাইছোঁ যাতে তুমি সাফল্যৰ শীৰ্ষলৈ তুমি যাব পাৰা ধন্যবাদ তাৰপিছত বন্দিতা তোমাৰ কেনেকুৱা লাগে যে তোমাৰ কণ্ঠটো এতিয়া একেবাৰে চিনাকি কণ্ঠ হৈছে আৰু তোমাৰ কণ্ঠত সেই আমাৰ পুৰণি কালজয়ী গীতবোৰ খুব আমি উপভোগ কৰোঁ যে তোমাৰ কেনেকুৱা লাগে যে কোনোবা ব্যক্তিয়ে যেতিয়া তোমাক কয় যে তোমাৰ গীতবোৰ আমি শুনো ফেচবুকত বা ইউটিউবত বা চেনেলতো তোমাৰ আমি কেনেকুৱা লাগে তোমাৰ বহুত বেছিয়ে ভাল লাগে তেওঁলোকে ইমান ধুনীয়াকৈ আশীৰ্বাদ কৰে তাৰ ইয়াৰ জৰিয়তে মই তেখেতসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এনেদৰে আমাক আগলৈও মৰম দিব আশীৰ্বাদ কৰিব তুমি কি ভাবা যে এতিয়াও তোমাৰ যথেষ্টখিনি শিকিবলগীয়া আছে হয় দেউতাতো কয় তোৰ এইখিনি আৰম্ভণিহে তই বহুত শিকিবলগীয়া আছে চব শিকিব লাগিব বুলি কয় খুব সুন্দৰ গতিকে তোমাৰ সেই যিটো শিকাৰো মন তুমি কৈছাই তোমাৰ শিকাৰ যিটো প্ৰৱণতা বা তুমি উল্লেখ কৰিলা প্ৰকাশ কৰিলা গতিকে সেই মনটো সঁচাকৈ এটা বৰ সুন্দৰ মনৰ অধিকাৰী তুমি গতিকে তুমি এনেকৈ শিকি যোৱা আৰু তোমালোকে এনেকৈ জীৱনৰ বাটত আগবাঢ়ি যোৱা এই গীতৰ ক্ষেত্ৰখনত আৰু অসমৰ ৰাইজে তোমালোকৰ পৰা সদায় এটা এতিয়া বিচাৰে এতিয়া তোমালোকৰ পৰা এইটোৱে বিচাৰিব যে তোমালোকে গীতৰ জৰিয়তে অসমৰ নাম উজ্বলাব লাগিব জানো হয় হয় তাৰপাছত মই এইটো কথা সুধিম বৰ্তমান যে তুমি এতিয়া ক'ত কেনেকৈ অধ্যয়নৰত মই এইবাৰ সন্দিকৈ মহাবিদ্যালয় অসমীয়া বিভাগৰ ছাত্ৰী গতিকে আমি এই সুযোগতে সন্দিকৈ মহাবিদ্যালয়ৰো শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীসকল সকলোকে শ্ৰদ্ধা আৰু বহুত বহুত মৰম যাচিছোঁ নহয় জানো হয় মহাবিদ্যালয়খনৰ পৰা কেনেধৰণৰ এটা তুমি উৎসাহ পোৱা ছাত্ৰ ছাত্ৰীসকলৰ পৰা বা শিক্ষাগুৰুসকলৰ পৰা বহুত বেছি উৎসাহিত কৰে সকলোৱে মোৰ যিখিনি ফ্ৰেণ্ড আছে সকলোৱে উৎসাহিত কৰে লগতে মোৰ শিক্ষাগুৰুসকলেও মোক উৎসাহিত কৰে আৰু কেনেকুৱা লাগে যে সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী হিচাপে তুমি কিমান গৌৰৱ অনুভৱ কৰা এখন মহাবিদ্যালয়ত পঢ়া শুনা কৰি বহুত ভাল লাগে সেইখন বিদ্যালয় কিন্তু কৰোনাৰ কাৰণে বেছি দিন যাবই পোৱা নাই গৈছিলোহে মাত্ৰ তুমি এবাৰ কোন ষান্মাসিকৰ মই এবাৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী স্নাতক পঞ্চম ষান্মাসিক গতিকে তোমালৈ আমি শুভেচ্ছা জনাইছোঁ তুমি অধ্যয়নৰ ক্ষেত্ৰখনটো সুন্দৰকৈ আগুৱাই যোৱা হয় প্ৰাপ্তি তোমাৰ ওচৰলৈ আহিছোঁ স্কুলত যেতিয়া তুমি যোৱা যে স্কুলৰ পৰা তুমি কেনেকুৱা ধৰণৰ এটা উৎসাহ পোৱা গীতৰ ক্ষেত্ৰখন বা কেনেকুৱা এটা পৰিৱেশ তোমালোকৰ বিদ্যালয়খনত আছে মোৰ আচাৰ্যসকল যোনখিনি মোৰ আচাৰ্য আছে মানে কয় যে প্ৰাপ্তি তুমি ইমান ধুনীয়াকৈ গীতবিলাক গোৱা মোৰ খুব ভাল লাগে আৰু মোক সকলোৱে আশীৰ্বাদ দিয়ে তোমাৰ বন্ধু বান্ধৱীও কয় মোক কেতিয়াবা মানে যেতিয়াৰ পৰা মই গান গাব আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা মোক তুমি কোৱা হ'ল চবে তুমি মোবাইলত গান গোৱা ন মই কৈছোঁ গাওঁ গতিকে এটা খুব সুন্দৰ নহয় জানো যে মানে প্ৰশংসাই মানুহক উচ্চ কৰে নিচ নকৰে আমাৰ শ্ৰদ্ধাৰ প্ৰথিতযশা সাহিত্যিক সাংবাদিক সদ্য প্ৰয়াত হোমেন বৰগোহাঁই ছাৰে এষাৰ কথা কৈছিলে যে সঁচা প্ৰশংসাই মানুহক উচ্চ কৰে নিচ নকৰে গতিকে তোমালোকে শিক্ষাগুৰুসকলৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা সঁচা প্ৰশংসা পাইছা গতিকে সেই প্ৰশংসাই তোমালোকক উচ্চ কৰিব তোমালোকৰ দায়বদ্ধতা বঢ়াব নহয় জানো গতিকে মহাত্মা গান্ধীয়ে কৈছিলে যে আমি সত্যক ধৰি ৰাখিব নোৱাৰোঁ সত্যহে আমাক ধৰি ৰাখে নহয় জানো গতিকে এই যে মৰম গোটেই সমগ্ৰ অসমীয়া আমাৰ অসমৰ ৰাইজৰ যিটো মৰম গতিকে সেই মৰমটো সেই সত্যটোৱে তোমালোকক এতিয়া বান্ধি পেলালে দায়বদ্ধতা বঢ়ালে
গতিকে তোমালোকে সেই দায়বদ্ধতা মনত ৰাখি তোমালোকে গীতৰ ক্ষেত্ৰখনত খুব সুন্দৰকৈ আগুৱাই যাব লাগিব হয় জানো কিডনি অৰ্থাৎ বৃক্ক সম্পৰ্কীয় বিভিন্ন জটিল ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই যোৱা এডভান্সড ইউৰলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ AUKD হ'ল গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম নিৰ্ভৰযোগ্য চিকিৎসা কেন্দ্ৰ ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত AUKDয়ে পাৰ কৰিলে সাফল্যৰ 10টাকৈ বছৰ দুগৰাকী বিশিষ্ট ইউৰলজিষ্ট ডাক্তৰ দেৱজিৎ বৈশ্য আৰু ডাক্তৰ অনুপ কুমাৰ দত্ত বৰুৱা অভিজ্ঞ চিকিৎসক ডাক্তৰ নিতুল বৈশ্য তথা 1,000ৰো অধিক চিকিৎসাকৰ্মী নাৰ্ছৰ নিৰন্তৰ পৰিশ্ৰম আৰু উৎসৰ্গই AUKDক 24 ঘণ্টাই কৰি ৰাখে কাৰ্যক্ষম আৰু প্ৰাণৱন্ত উত্তৰ পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে লেজাৰ আৰু লাপাৰস্কপিক পদ্ধতিৰ প্ৰচলনৰ জৰিয়তে ডাক্তৰ অৰূপ কুমাৰ নাথ আৰু সহযোগী বিশেষজ্ঞ চিকিৎসকসকলে কিডনি সম্পৰ্কীয় জটিল অস্ত্ৰোপচাৰক কৰি তুলিলে অতি সহজলভ্য অত্যাধুনিক থুলিয়াম ফাইবাৰ লেজাৰ পদ্ধতিৰে নিখুঁতভাৱে অস্ত্ৰোপচাৰ কৰি অস্ত্ৰোপচাৰৰ দিনটোতেই ৰোগীক ঘৰলৈ যাবলৈ সুবিধা কৰি দি ডে কেয়াৰ চাৰ্জাৰীক উত্তৰ পূৰ্বাঞ্চলত অধিক জনপ্ৰিয় কৰি তোলা ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ হ'ল ইটালীৰ মিলান চহৰৰ পৰা এডভান্স লাপাৰস্কপি আৰু লেজাৰত প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী অতি বিশেষজ্ঞ চিকিৎসক কিডনিৰ পাথৰ কিডনিৰ কেঞ্চাৰ কিডনি বিকল হোৱা সমস্যা প্ৰস্টেট গ্ৰন্থিৰ সমস্যা পুৰুষ মহিলাৰ প্ৰস্ৰাৱৰ বিভিন্ন ধৰণৰ সমস্যা শিশুসকলৰ প্ৰস্ৰাৱ কমকৈ হোৱা আদি অনেক ৰোগৰ সুচিকিৎসাৰ বাবে যোগাযোগ কৰক এই ঠিকনাত AUKD দ্বিতীয় মহলা হৰবালা মাৰ্কেট গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ গুৱাহাটী 781-006 কিডনি সম্পৰ্কীয় যিকোনো ৰোগৰ ক্ষেত্ৰত শীঘ্ৰেই যোগাযোগ কৰক এই নম্বৰত 9864104444 অথবা 8011501833 AUKDয়ে আপোনালৈ সদায় আগবঢ়াই দিব সহায় আৰু কৰোণাৰ আলফুলেখনি হাত বন্দিতা মই তোমাৰ ওচৰলৈ আহিম ভৱিষ্যতৰ কেনেকুৱা পৰিকল্পনা কি ভাবিছা যে ভৱিষ্যতে কি ধৰণৰ গীতৰ ক্ষেত্ৰখনত কাম কৰিবা ভাল ভাল গীত দিবলৈ সকলোকে ভাল ভাল গীত দিবলৈ যত্ন কৰিম আৰু কি তোমাৰ পৰিকল্পনা আছে আৰু এগৰাকী সুগায়িকা হোৱা লগতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰো সপোনটা আছে হয় তোমাৰ সপোনবোৰ সাৰ্থক হওক মনৰ শক্তিৰে তুমি তোমাৰ যি সপোন তাক তুমি সফল কৰিবলৈ তুমি চেষ্টা কৰিব লাগিব নহয় জানো অসমৰ ৰাইজৰ আশীৰ্বাদ আছে নহয় জানো গতিকে তুমি সফল হোৱা তাকে আমি তোমাক আশীৰ্বাদ কৰিছোঁ ধন্যবাদ হয় হয় তাৰপিছত মই প্ৰাপ্তি বৰুৱাৰ ওচৰলৈ আহিম প্ৰাপ্তি হালৈ বৰুৱা তুমি ভৱিষ্যতে কি হ'ব খোজা মই সিংগাৰ হোৱা আৰু SP হ'বা আৰু সিংগাৰ কাম SP নহয় জানো খুব ভাল হ'ব তোমাক সাজিব গতিকে আৰু মই দৰ্শকসকলক এটা কথা জনাবলৈ পাই সুখী হ'ম যে প্ৰাপ্তিয়ে কেৱল গীত গাই নাভাবিব যে প্ৰাপ্তি এগৰাকী খুব মানে কনফিডেন্স থকা ছোৱালী প্ৰাপ্তি বহুত স্মাৰ্ট গতিকে প্ৰাপ্তি গতিকে তুমি তোমাৰ এই যিটো তোমাৰ মনৰ শক্তি আছে নহয় জানো তোমাৰ যিটো মনৰ জোৰ আছে সেই মনৰ জোৰটোৰে মোৰ কিন্তু পুৰা বিশ্বাস হৈছে তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবাই গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে সূৰ্যমুখী প্ৰতিভা অনুষ্ঠানটোৰ জৰিয়তে তোমাক শুভেচ্ছা জনাইছোঁ তুমি এগৰাকী খুব ভাল মনৰ শক্তিমান তুমি এগৰাকী প্ৰশাসনিক বিষয়া হ'ব পাৰা SP হ'ব পাৰা আৰু তুমি এগৰাকী যাতে খুব সুন্দৰ এগৰাকী কণ্ঠশিল্পী হ'ব পাৰা তাকে আমি তোমাক শুভেচ্ছা জনালোঁ ধন্যবাদ জানো হয় তাৰপিছত তোমালোকৰ যেতিয়া আজৰি সময়ত তোমালোকৰ সদস্যসকল ঘৰৰ মা দেউতাৰ সৈতে তোমালোকে আজৰি সময়ত যেতিয়া থাকা একেলগে বহি থাকা কি ধৰণৰ কথা আলোচনা কৰা হয় গান গোৱা আলোচনাই হয় গান বিচৰা আলোচনা হয় তাৰপিছত তোমালোকে আখৰা মানে ৰিহাৰ্চেল কি ধৰণে কৰা দেউতাই ট্ৰেকটো বনাই দিয়ে আমি কৈ দিওঁ কি গাম দেউতাও চাই দিয়ে দেউতাই প্ৰায়বোৰ গীতেই দেউতাই চাই দিয়ে তাৰপিছত আমি কম এইটো গাম তাৰপিছত দেউতাই কৰি দিয়ে খুব সুন্দৰ গতিকে ঘৰতে আছে সংগীত পৰিচালক আমাৰ অতি স্বনামধন্য এগৰাকী সংগীত পৰিচালক তোমাৰ ঘৰতে আছে তোমাৰ দেউতা
লগতে তোমাৰ গুৰু গতিকে নহ'লে বেলেগ এগৰাকী গুৰু আহিবলগীয়া হ'লহেঁতেন নহয় জানো দেউতা অবিহনে কেতিয়াও সংগীত ক্ষেত্ৰখনত মই আধৰুৱা আৰু গতিকে অতি সুবিধা হৈছে তোমালোকৰ জানো যে ঘৰতেই তুমি গুৰুগৰাকী পাইছা নহয় জানো গতিকে সেইটো তোমালোকৰ কাৰণে আচলতে ঈশ্বৰৰ আশীৰ্বাদ বুলিব পাৰি নহয় জানো হয় গতিকে তোমাৰ বয়সৰ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকলে গীত গাইছে নতুনকৈ নহয় জানো তুমি সেইসকলক মই উপদেশ বুলি কোৱা নাই গতিকে তুমি কি ধৰণৰ কথা এটা আলোচনা কৰিবলৈ ভাল পাবা যে আমি এনেধৰণে কষ্ট কৰিব লাগিব এই ধৰণৰ কাম কৰিব লাগিব আমিতো কষ্ট কৰিবই লাগিব কষ্ট কৰিলেহে আমি যত্ন কৰিলেহে ৰত্ন তুমি কি ক'বা ভালকৈ ৰিহাৰ্চেল কৰি যাওক ভালকৈ আখৰা কৰি যাওক ভাল হ'ব সকলোৰে পঢ়া শুনাৰ মাজতে কিন্তু কৰিব লাগিব হয় পঢ়া শুনাটো লগত ৰাখিব লাগিব আমি এৰিব নোৱাৰোঁ জানো গতিকে পঢ়া শুনাৰ মাজতে তোমালোকে কষ্ট কৰিব লাগিব এলবাৰ্ট আইনষ্টাইনে কৈছিল যিগৰাকী আকাশ বিজ্ঞানৰ ধ্ৰুৱতৰা বুলি কোৱা হয় নহয় জানো আৰু সেইগৰাকী ব্যক্তি যি বিজ্ঞান আৰু ধৰ্মৰ মাজত এটা সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল নহয় জানো এলবাৰ্ট আইনষ্টাইন সকলোৰে মৰমৰ আছিল নহয় জানো গতিকে জীয়াই থাকোঁতে মানে জীৱন্ত কিংবদন্তিত পৰিণত হৈছিল তেওঁ নহয় জানো মানুহে ইমান ভাল পাইছিলে তেওঁ গতিকে এলবাৰ্ট আইনষ্টাইনে কৈছিলে যে ইফ এ ইজ এ ছাকচেছফুল মেন দেন এ ইজ ইকুৱেল এক্স প্লাছ ৱাই প্লাছ জেড এক্স ইজ হাৰ্ড ৱৰ্ক ৱাই ইজ প্লে অৰ ৰেষ্ট জেড ইজ কিপিং ইয়ৰ মাউথ শ্বাট অৰ চাইলেণ্ট নহয় জানো গতিকে এলবাৰ্ট আইনষ্টাইনে কৈছিলে যে মই ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে কৈছোঁ তোমালোকৰ কাৰণে কৈছোঁ যে এলবাৰ্ট আইনষ্টাইনে কৈছিল যে যদি এজন সফল ব্যক্তি জীৱনত এগৰাকী সফল ব্যক্তি তেতিয়াহ'লে এ ইজ ইকুৱেল এক্স প্লাছ ৱাই প্লাছ জেড এক্স ইজ ইকুৱেল হাৰ্ড ৱৰ্ক তুমি কষ্ট কৰিবই লাগিব ঘৰ্মান্ত পৰিশ্ৰম এক্স ইজ ইকুৱেল হাৰ্ড ৱৰ্ক ৱাই ইজ ইকুৱেল প্লে অৰ ৰেষ্ট মনোৰঞ্জন জিৰণি নহয় জানো তোমালোকে যে গান এটা গালা সেইটো মনোৰঞ্জন হ'ল গান এটা শুনিলা নহয় জানো সেইটো মনোৰঞ্জন হ'ল নহয় জানো প্লে অৰ ৰেষ্ট জিৰণিটো ল'বই লাগিব আমি 7 ঘণ্টা তোমালোকে ছাত্ৰ ছাত্ৰীসকলেতো 7 ঘণ্টা 8 ঘণ্টা শুবই লাগিব এইটো তুমি জানাই বন্দিতাই প্ৰাপ্তিক মই কথাটো জনাই দিলোঁ নহয় জানো 8 ঘণ্টা শুবই লাগিব যদি মায়ে কয় তুমি ক'বা যে নাই 8 ঘণ্টা আমি শুবই লাগিব নহয় জানো মায়ে সুবিধাটো দিবই বাৰু তোমাক চান্স এটা মই দিলোঁ নহয় জানো আৰু জেড ইজ ইকুৱেল কিপিং ইয়ৰ মাউথ শ্বাট আমি মুখখন জপাই ৰাখিব লাগিব যিমান আমাৰ মানে কি হয় যিটো নীৰৱতাৰ কথা কৈছে চাইলেণ্ট নহয় জানো নীৰৱতাক আমি পূজা কৰিব লাগিব আমি যদি অনাবৰতেই কথা কৈ থাকোঁ তেতিয়াহ'লে আমাৰ ভিতৰৰ শক্তি নোহোৱা হৈ যাব আমি ভাল কামত আমাৰ শক্তিটো ব্যৱহাৰেই কৰিব নোৱাৰিম নহয় জানো গতিকে এষাৰ কথা আছে অতি বেছি কথা কোৱা লোকসকল তলি ফুটা নাৱৰ দৰে ভিতৰত একো নাথাকে নহয় জানো গতিকে মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেহে এই কথাখিনি ক'লোঁ প্ৰাপ্তি আৰু বন্দিতা তোমালোকৰ লগত কথা পাতি ভাল লাগিল মই এবাৰ প্ৰাপ্তিৰ ওচৰলৈ আহিছোঁ প্ৰাপ্তি আমাৰ অনুষ্ঠান প্ৰায় শেষ মুহূৰ্তত উপনীত হৈছে গতিকে তোমাৰ সমনীয়া যিসকল ছাত্ৰ ছাত্ৰী আছে তোমাৰ মৰমৰ বন্ধুসকল আছে বন্ধু বান্ধৱীসকল আছে সেইসকলক তুমি কি ক'ব খুজিবা যে আমি পঢ়া শুনাৰ বাহিৰেও যে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কিবা লগত জড়িত হোৱা ভাল গীত গোৱা নৃত্য হয়নে খেলা ধূলা এইবিলাকৰ লগত যে জড়িত হোৱা ভাল তুমি যেনেকৈ গীতৰ লগত জড়িত হৈ আছা পঢ়া শুনাও চলাই নিছা একে সমানতে গীতো তুমি ধুনীয়াকৈ গাই গৈ আছা গতিকে তুমি তোমাৰ বন্ধুসকলক কি ক'ব খোজা হয় আমি প্ৰথম ময়ো কৰিছিলোঁ নৃত্য কৰিছিলোঁ মই আৰু গানো গাব লাগিব সমানে চব একেলগে লৈ যাব লাগিব আৰু মুঠতে পঢ়া শুনাৰ উপৰিও আমি গীত মাত খেলা ধূলা নহয় জানো এই ধৰণৰ আমি সাহিত্য কলা সংস্কৃতি খেলা ধূলা গোটেই সকলোবোৰৰ লগত আমি জড়িত হৈ থকাটো খুব ভাল নহয় জানো আৰু সাহিত্য কলা সংস্কৃতিৰ সাধনাই আমাৰ ভিতৰত মানে দেৱতাৰ অসুৰ দুইটা আছে ন আমাৰ ভিতৰত নহয় জানো দেৱতা অসুৰ দুইটা আছে দুইটা শক্তি আছে মানে ভাল শক্তিও আছে বেয়া শক্তিও আছে গতিকে এই সাহিত্য কলা সংস্কৃতিৰ সাধনাই আমাৰ সেই বেয়া শক্তিটোক মানে আমাৰ ভিতৰত থকা অসুৰটোক দমাই ৰাখিব পাৰিব মানে নহয় জানো দমন কৰি ৰাখিব পাৰিব আৰু দেৱতা আমাৰ ভিতৰত যি দেৱতা আছে সেই দেৱতাক মানে ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশ এটা দিব নহয় জানো এখন স্বৰ্গ দিব মানে নহয় জানো গতিকে আমাৰ ভিতৰত একে সময়তে দুটা চিন্তাই ক্ৰিয়া কৰে এটাই আমাক লৈ যায় বেয়াৰ ফালে লৈ যাব খোজে এটাই আমাক ভালৰ ফালে লৈ যাব খোজে এই টনাটনিৰ মাজতে আমাৰ জীৱনটো চলি থাকে নহয় জানো গতিকে হোমেন বৰগোহাঞিদেৱে কৈছিলে যে পদে পদে নিজৰ বিৰুদ্ধে যুদ্ধ নকৰাকৈ আপুনি এটা সুখী সফল আৰু আদৰ্শ জীৱন গঢ়াৰ কথা কল্পনাই কৰিব নোৱাৰে আমি পদে পদে যুদ্ধ কৰি থাকিব লাগিব গতিকে সাহিত্য কলা সংস্কৃতিৰ সাধনাই আমাৰ নিজৰ বিৰুদ্ধে যুদ্ধখনত আমাক জয়ী হ'বলৈ আমাক সাহস দিব সুবিধা দিব নহয় জানো গতিকে তোমাৰ লগৰ মই তোমাৰ সমনীয়া
মই ছাত্ৰ ছাত্ৰীসকলক ক'ব খুজিছোঁ যে এই এখন নিজৰ বিৰুদ্ধে যিখন যুদ্ধ আমি চলাই নিব লাগিব সেই যুদ্ধখন নিজৰ বিৰুদ্ধে যুদ্ধ মানে আমাৰ ভিতৰত যিবিলাক আমাৰ বেয়া শক্তি আছে লোভ মোহ নহয় জানো তাৰপিছত বেছিকৈ খাবলৈ মন যোৱা নহয় জানো বেছিকৈ শুবলৈ মন যোৱা এইবিলাকো একোটা এখন বেয়া শক্তি নহয় জানো গতিকে সংযমৰ আমি সাধনা কৰিব লাগিব নহয় জানো গতিকে এই বেয়া শক্তিবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমাক সহায় কৰিব এই ধৰণৰ গীত মাত সাহিত্য কলা সংস্কৃতি খেলা ধূলা নহয় জানো গতিকে মই এই অনুষ্ঠানটোৰ জৰিয়তেও মই ছাত্ৰ ছাত্ৰীসকলক মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম তোমালোকে পঢ়া শুনাটো কৰি যাবাই তাৰ মাজে মাজে সাহিত্য কলা সংস্কৃতি এই ক্ষেত্ৰখনৰ লগতো তোমালোকে জড়িত হ'বলৈ চেষ্টা কৰিবা কোনোবাই খেলিবা কোনোবাই গান গাবা সাঁতুৰিবলৈ তোমালোকে শিকিবা কিন্তু মনত ৰাখিবা দেই সাঁতুৰিব শিকোঁতে কিন্তু জ্যেষ্ঠজন অভিভাৱক তোমালোকৰ লগত থাকিব লাগিব তেতিয়াই তুমি সাঁতুৰিবলৈ শিকাটো দৰকাৰ নহয় জানো গতিকে তোমালোক সকলোৰে মংগল হওক বন্দিতা আমাৰ আজিৰ অনুষ্ঠানটো তোমালোকৰ সৈতে কথা পাতি খুব ভাল লাগিল কিমান ভাল লাগিল কিন্তু মই বুজাব নোৱাৰিম মানে তুলনাটো মই তোমালোকক কৰিব নোৱাৰোঁ তোমালোক খুব মৰমৰ আমাৰ কাৰণে প্ৰাপ্তি খুব ভাল লাগিল গতিকে তোমালোকক আমি আগলৈও আমাৰ অনুষ্ঠানত লগ পাম তোমালোক দুয়োৰে বহুত বহুত ভাল হওক তাকেই শুভেচ্ছা আৰু আশীৰ্বাদ কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ ধন্যবাদ